তলিত লাগি আছে গৈ ইমানে খালে ন মানে খালে এফালে খাই বৈ সব বহি আছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া দুইজনীয়ে বেটীয়ে মই গা ধুই আহিছোঁ। আৰু আজি এটা বিশেষ দিন বুলি ক'ব লাগিব, মানে ভাল লগা মোৰ কাৰণে, আমাৰ কাৰণে। আজি বেটীৰ জন্মদিন আৰু এইজনী গা ধুৱাই মেলি আনিছোঁ। এতিয়া নতুন চোলা পিন্ধিব আৰু গা ধুইছে। আৰু এয়া দেখিছেনে ইমান ডাঙৰ খাৰু এজোটা পিন্ধি লৈছে তাই, এইটো খাৰু। আৰু দেখিছেনে আঙঠি এইকেইটা নেৰে তাই। আৰু আমাৰ বেটী আজি কিলিপ এইটো আজি আমাৰ বেটী 4 বছৰ সম্পূৰ্ণ হ'ল। চাওকচোন, কালি পৰহি জন্ম হৈছিল, কেতিয়া যে বছৰবোৰ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। আৰু আপোনালোকে সকলোৱে তাইক মৰম আৰু আশীৰ্বাদ দিব, তাই যাতে ভাল মানুহ হয়, ভালে কুশলে থাকে। আৰু আমি জন্মদিন বিশেষ ডাঙৰকৈ একো আয়োজন কৰা নাই, নিয়মটো কৰি থৈছোঁ। সৰু সৰু ল'ৰা ছোৱালী দুটামান মাতি, আশা থাকিল আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাব। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ নিবৃতি, হেপী বাৰ্থডে টু ইউ। খুব দিয়া মোক অকণমান খুৱাই দিয়া, চবৰে অকণমান বাবা খুৱাই দিয়া, আইতাক খুৱাই দিয়া, চবকে খোৱা। পিঠা বাক খুৱাই দিয়া, এবাৰ খুৱাই দিয়া, আইতাজনী পুতু দাইক দি দিয়া, পুতু দাইক খুৱাই দিয়া অকণমান। পুতু দাইক খুৱাই দিয়া শেষত খোৱা দদক দি দিয়া কিন্তু অকণমান খতম বাৰ্থডে বা ভিতৰত গৈ সজামগে লাগে। এয়া এতিয়া গধূলি আহিছে দেই বাৰ্থডে খাবলৈ। এগৰাকী চাহৰ যোগাৰ কৰিছে আমাৰ কাৰণে। দিছে জেলপি, কেক, পায়স। এয়া আমি প্ৰসাদ খাই আছোঁ। এয়া ভাত খাইছে দেই ৰাইজসকলে। এয়া মাংস তলিত লাগি আছেগৈ ইমানে খালে ন মানে খালে এফালে খাই বৈ সব বহি আছে।